हेलो स्टूडेंट आमार चैनेलলৈ তোমালোকক স্বাগতম জনাইছো আজিৰ এই ভিডিওটিত আমি আলোচনা কৰিম যে তোমালোকে ওপেন বোৰ্ডত কেনেকৈ এডমিশন লব পাৰিবা যদি তুমি ভাবি আছা ক্লাস 10 12 ওপেন বোৰ্ডৰ পৰা কমপ্লিট কৰিম তেন্তে কি প্ৰক্ৰিয়াৰ দ্বাৰা তুমি ওপেন বোৰ্ডত এডমিশন কৰিব পাৰিবা তেতে বলা আৰম্ভ কৰিছো ভিডিওটি হিখলৈকে চাবা যাতে তোমালোকৰ এডমিশন প্ৰক্ৰিয়াৰ বিষয়ে যি প্ৰশ্ন থাকে সেইটো তোমালোকৰ उत्तर এই ভিডিওটিৰ দ্বাৰা পোৱা তেন্তে আৰম্ভ কৰিছো প্ৰথমতে হল যে ওপেন বোৰ্ড এডমিশন কি ওপেন বোৰ্ড এডমিশন হৈছে যে নিয়মীয়াভাৱে স্কুললৈ নোযোৱাকৈ তুমি এডমিশন কৰা এই ব্যৱস্থা বিশেষকৈ তোমাৰ কৰ্মৰত লোক হাউসৱাইফ আৰু ড্ৰপড আউট ষ্টুডেন্ট লগতে যাৰ কিছু লোক এনেকুৱা আছে তেওঁলোকৰ বয়স অধিক হোৱাৰ বাবে তেওঁলোকে নিয়মীয়া স্কুলৰ যে পঢ়াশুনা হেতু কমপ্লিট কৰিব নোৱাৰে তেওঁলোকৰ বাবে উপযোগী হয় লগতে এডমিশনৰ বাবে কি কি যোগ্যতা লাগিব যদি তুমি ভাবিছা ক্লাস 10 ৰ মানে এইচএসএলসি এক্সাম দিম বুলি তেতিয়া হলে তোমাৰ ন্যূনতম বয়স 14 বছৰ বা তাতকৈ বেছি হ'ব লাগিব আৰু যদি কোনো কৰ্মৰত লোকৰ পঢ়া আধৰুৱা হৈ আছে তেন্তে তেওঁলোকৰ বাবে যদি তেওঁলোকে 8 বা ক্লাস 9 লৈকে পঢ়িছে তেতিয়া হলে ভাল হয় আৰু লগতে এইচএস বা ক্লাস 12 ৰ বাবে কি কি লাগিব তেন্তে ক্লাস 12 ৰ যদি তোমালোকে এক্সাম দিম বুলি ভাবিছা তেন্তে তোমালোকৰ প্ৰথমতে ক্লাস 10 সম্পূৰ্ণ হ'ব লাগিব তাৰ পিছতহে তোমালোকে এইচএস ৰ বাবে এক্সাম দিব পাৰিবা লগতে বয়স বেছি হলো ইয়াত কোনো ধৰণৰ অসুবিধা নাই লগতে আৰু এটা প্ৰশ্ন তোমালোকৰ মন আহিব যে কি কি ডকুমেন্ট ওপেন বোৰ্ডত এডমিশনৰ বাবে লাগিব বা প্ৰয়োজনীয় হয় ওপেন বোৰ্ডত এডমিশন লবলৈ তোমালোকৰ কিছুমান নথিপত্ৰ বা ডকুমেন্ট প্ৰয়োজন হয় যেনে তোমাৰ আধাৰ কাৰ্ড বাৰ্থ সাৰ্টিফিকেট পূৰ্বৰ মাৰ্কশিট যদি তোমাৰ আছে দেন মাৰ্কশিটখন লাগিব আৰু পাসপোৰ্ট সাইজ ফটো আৰু এড্ৰেছৰ প্ৰমাণপত্ৰ এড্ৰেছ প্ৰুফ এটা লাগিব আৰু এই সকলোখিনি ডকুমেন্ট তোমাৰ সঠিক হ'ব লাগিব আৰু এইটো মানে অতিকৈ গুৰুত্বপূৰ্ণ তোমাৰ এডমিশনৰ বাবে এতিয়া প্ৰশ্নটো আহিল যে এডমিশন কেনেকৈ লবা এডমিশন লোৱাৰ আগতে প্ৰথমতে তুমি চাবা যে ওপেন বোৰ্ড এখন বাছনি কৰাৰ আগত সেই ওপেন বোৰ্ডখন গভ ৰেকগনাইজ হয়নে আৰু তাৰে পৰা পোৱা সাৰ্টিফিকেটখন তোমালোকৰ আগন্তুক পঢ়া নাইবা তোমালোকে যদি কোনোবা ভাবি আছে যে আমি কিবা কাম কৰিম বা চৰকাৰী চাকৰিত এপ্লাই কৰিম তাতে ইয়াৰে তোমাৰ যিখন সাৰ্টিফিকেট সেই সাৰ্টিফিকেটখন ভ্যালিড হ'বনে লগতে তোমাৰ সেন্টাৰ যোগে বা অনলাইন যোগে ফৰ্ম ফিলআপ সম্পূৰ্ণ কৰিব লাগিব লগতে ফৰ্মখন সঠিকভাৱে পূৰণ কৰিবা আৰু সকলো নথিপত্ৰ মানে ডকুমেন্ট একেলগে সংলগ্ন কৰি দিবা লগতে এডমিশন ফিজ জমা কৰিবা আৰু তাৰে ৰচিদ মানে ৰিসিপ্টখন লৈ লবা তাৰে পিছত এডমিশন সেন্টাৰত গৈ তুমি পিছত ৰেজিষ্ট্ৰেচন নাম্বাৰটো তেওঁলোকে তোমাক প্ৰদান কৰিব লগতে ওপেন বোৰ্ডৰ ফিজ কেনেকুৱা হয় হেতু মনত প্ৰশ্ন হয় ওপেন বোৰ্ডৰ যেটো ফিজ হয় হেতু বোৰ্ড সেন্টাৰ আৰু কোৰ্সৰ ওপৰত নিৰ্ভৰ কৰে সাধাৰণতে এই ফিজটো মধ্যমীয়া হয় মানে দিব পৰা বিধৰ হয় আৰু ইএমআই সুবিধা যেটো ইএমআই সুবিধা তোমালোকে পাবা লগতে তোমালোকে এটো বস্তু মনত ৰাখিবা যে ভুৱা বা নকল যিবোৰ প্ৰতিষ্ঠান থাকে তেওঁলোকে 100% ভ্যালিড সাৰ্টিফিকেট দিম বুলিও ক'ব তোমালোকে হেতু চাই লবা যে তাৰে সাৰ্টিফিকেটখন ভ্যালিড হয়নে হেতু নিশ্চিত কৰাৰ দায়িত্বটো তোমাৰ হয় গভ ৰেকগনাইজ হয়নে নাই বোৰ্ডখন হেতু তুমি চাব লাগিব আৰু যেতিয়া তুমি এডমিশন ফিজ দিবা যেটো তোমাৰ ৰিসিপ্ট থাকে হেতু অবিহনে তুমি তোমাৰ পইচাটো বা এডমিশন ফিজটো নিদিবা আৰু লগতে যেহেতু ওপেন বোৰ্ডৰ পঢ়াটো একেবাৰে সহজ হয় তেন্তে তোমালোকক মাত্ৰ ওপেন বোৰ্ডৰ সঠিক তথ্য আৰু সঠিক সেন্টাৰ বাছনি কৰাৰ হেতু তোমালোকৰ কাম হয় যে কেনেকৈ তোমালোকে সঠিক সেন্টাৰ এটা বাছনি কৰিবা গভ ৰেকগনাইজ বোৰ্ড এখন বাছনি কৰিবা
এইটো তোমাৰ ওপৰত নিৰ্ভৰ কৰে আৰু যদি তোমালোকে নিজৰ পঢ়া পুনৰাই আৰম্ভ কৰিব বিচাৰিছা তেন্তে ওপেন বোৰ্ড হৈছে তোমালোকৰ বাবে এক দ্বিতীয় সুযোগ য'ত কোনো ধৰণৰ নিয়মীয়া কোৰ্স বা স্কুললৈ যোৱাৰ প্ৰয়োজন নাই বয়সৰ কোনো ধৰণৰ সময়সীমা নাই তোমালোকে নিজৰ সময় অনুসাৰে নিজৰ পঢ়া কমপ্লিট কৰিব পাৰা তো আজিৰ এই ভিডিঅ'টি যদি ভাল লাগিছে তেন্তে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবা আৰু এই ভিডিঅ'টিত আমি এইটো জনালো যে ওপেন বোৰ্ডত এডমিশন কেনেকৈ ল'ব পাৰি এই বিষয়ে যদি তোমালোকৰ প্ৰশ্ন থাকে তেন্তে কমেন্ট কৰি জনাবা আমি নিশ্চয় তাৰে ৰিপ্লাই তোমাক দিম তেন্তে আজিৰ বাবে এইখিনি ধন্যবাদ